फिन आरोबाव हाग्रानि मैदेरनि उदखाराव सासे आइजोनि जिउ खहा। तामुलपुर जिल्लायाव हाग्रानि मैदेरनि गाग्लोबनायाव सासे आइजोनि जिउ खहा। तामुलपुर जिल्लानि भारत भुटान सीमा साखाथि एनसी आंगारकाटानि शिबपुर गामियाव फिन आरोबाव हाग्रानि मैदेरजों सासे आइजोनि जिउ खहा जायो। मिथिनो मोननाय बायदिब्ला थांनाय हरनि समाव फालो मैदेरनिफ्राय मानै मैदेरा आलादायै फैनानै गाग्लोबफैयो, जायनि गोहोमाव अनजालि मण्डल मुंनि सासे आइजोआ गावनि जिउखौ खोमाना लानांदों। खौरांनि गेजेरजों मिथिनो मोननाय बायदिब्ला अनजालि मण्डलआ खारनो नाजादोंमोन, नाथाय खारस्लाबनो हायैलाय हाग्रानि मैदेर गाग्लोबनायाव गोब्राबै जोखोम जानानै जिउ गोमायो। बेजों लोगोसेनो अनजालि मण्डलनि 10 बोसोरनि फिसाज्ला सुबनकर मण्डलआ गोब्राब जोखोम जादों आरो दा कुमारिकाटा रायजोआरि देहा फाहामसालिनिफ्राय नलबारि मेडिकेल कलेज एन्ड हस्पिटालाव दैथायहरनाय जाबाय होनना बे समाव मिथिनो मोन्दों। तामुलपुर जिल्लानि दाब दाब जायगाफोरावनो हाग्रानि मैदेरा बेफोरबायदि उदखार खालामनानै जिउ फोजोबनाय जाथाया ओनसोल नाङैनो गिखांनाय थासारि सोमजिहोगासिनो दं। हाग्रानि मैदेरजों जिउ गोमानाय नखराव कुमारिकाटा हाग्रा बिफाननि मावथि आरो पुलिस बिफाना सहैनायजों लोगोसेनो गोथै देहाखौ बोखाङो। রাতে 2টা বাজে এইভাবে হাল্লা হয়ে আছে। পিছত আমার রাতে কইছে বাবা উঠা উঠা গনে পাইছে। পিছত জমাইটো এইফালে লাট মারি আছে। আমি জমাই এই লড়া তাতে ঠিরাই আছো। কি আর গণেশবাটো সিলটা মাটি ফেলে একদম ডাইরেক্ট জাংলা ঘরে লাগিয়ে না লাগা পিছত আমার এই বুয়ারি আর এই লড়াটো এনেকে যায় আছে। যাওয়ার পিছত আমি তো কিছু আমি যাই ফেলে তাতে বাগির কিছু আমার উপর দিয়ে যাই ফেলে বুয়ারি ধরছে তাৰপিছত ওই তাতে যাই মারিল আর তার ঠেংটো কাটি গেছে, তারপর গণেশ বাবাটো ধাক্কা মারি তাক বা হাতলে ফেলাইছে। ফেলে তাই তার ঠেংটো কাটি গেছে, ঠেংটো ভাঙছে না ভাঙানো গোবর নাকি মেডিকেল লৈ গেছে নলবাৰী। কি গাঁও এখন? হ্যাঁ কি গাঁও? শান্তিপুর। তেতিয়া আমি ওলাইছো, ওলাইখিনি লাইট মাৰি আছো সিপিন্ধি সেহেঁতেও জানে ওলাইখিনি বাহিৰতে আছিল। আমি আৰু দিদিৰ ঘৰৰ ওচৰত গেলো, সোনকালে চিল্লাইখিনি ওলাই আহিল। ওলাই আহিখিনি আমিতো সেইপিনি গেলো ঘৰৰ খিনি এনে পুৰা হাতীটো একদম ডাইৰেক্ট এইপিন্ধি আহিখিনি গোৱাল ঘৰটো ভাঙিখিনি তাহাঁতে দৌৰাইখিনি মানলাক পলাব বিচাৰিছিল দল। আৰু মোৰ ভাগিন আৰু এইটো মোৰ ভাগিন তাকে কিবা ধৰি কিনে এনে পেলাই দিছিল, এগুলো লৈছে তাক। ঠিক হল মানে আজি প্ৰায় 3-4 দিন ধৰি আমাৰ এই অঞ্চলত হাতীৰ মুভমেণ্ট চলি আছে। আগৰ পৰাই মুভমেণ্ট চলিছিল, কিন্তু মাজত 1 মাহমান হাতী নাছিল। এই 3 দিন পৰা হাতী অহা ষ্টাৰ্ট হৈছিল, প্ৰায় 20-25টা হাতীৰ এটা জাক আহি আছিল। কিন্তু তাৰ মাজেৰে যোৱাকালি প্ৰায় 2টামান বজাত হাতীৰ জাকৰ পৰা ফালৰি কাটি প্ৰায় 2টামান হাতী আহি এই শিৱপুৰ আৰু বৃহত্তৰ এনচি আঙাৰকাটা গাঁৱত সোমাইছিল। এই য'ত নেকি ঘটনা ঘটিছে মানে সেই ঘৰৰ গোৱালিত আপোনাৰ মিঠালাও খেতি আছিল। সেই খাই থাকোঁতে কি হ'ল শব্দ পালা ঘৰৰ মানুহে, সেই শব্দ পোৱাতে গোৱালিখন ভাঙিলা। ভাঙাৰ পাছত কি হ'ল যে টানক ভয় সোমাই গ'ল যে কি গেৰেণ্টি আমি শুই থকা ঘৰৰ হাতী আহি ভাঙব নেকি বুলি ওলাই গৈছিল। সেই ওলাই যোৱাতে কি হ'ল দাউৰা শব্দ শুনি হাতীয়ে খেদি গ'ল, যাৰ ফলত এজন লেডিজ মানুহ মৃত্যুমুখত পৰিলাক আৰু লগতে এখন 8-10 বছৰৰ কিশোৰক হাতীয়ে ধৰিখিনি পেলাইছিল, যদিও সি বাচি গ'ল, কিছু আঘাত পাইছে। আমি খবৰ পোৱাৰ লগে লগে বন বিভাগ লগতে NGO এইখিনি এই অঞ্চলত উপস্থিত হ'লোঁ, বস্তুখিনি চোৱা চিতা কৰি। লগতে যি সৰু বাচ্চা মেডিকেল ল'ব লগা আছিল তেখেতক ডিপাৰ্টমেণ্টে সোনকালে মেডিকেল লৈ পঠালাক তলি মণ্ডল। আৰু লগতে যি সৰু এটা 10 বছৰৰ ল'ৰা অলপ ক্ষতি হ'ল, তেখেতৰ নাম শুভঙ্কৰ মণ্ডল। ডিপাৰ্টমেণ্ট এইখিনি তেখেতক সকলোৰ যি নেচেচাৰী ষ্টেপছ ল'ব লাগে সেইখিনি লোৱা হৈছে। ফৰেষ্টৰ মানুহ মানে আমি খবৰ পোৱাৰ লগে লগে যেতিয়া আমি ইনফৰ্ম কৰিলোঁ, ফৰেষ্টৰ মানুহ